এই ক্ষেত্ৰত কি কৈছে আপুনি? চাওক তেওঁলোকৰ যিটো নেকি BTC ফাৰ্ষ্ট কি কয় ইলেকশ্যন আচলতে 2005 চনতে হৈছিলে আমি সকলোৱে জানে 2005 চনত ফৰ দ্য ফাৰ্ষ্ট টাইম দ্য BTC ইলেকশ্যন টুক প্লেচ কিন্তু 2005 আৰু 3 বছৰৰ পিছতে আপোনালোকে চাওক যে 2008ত যে কমিউনেল কনফ্লিক্ট আমাৰ ওদালগুৰিত হৈ গ'ল এণ্ড ছাবচিকুৱেণ্ট টু ডেট কণ্টিনিউৱাছলি আপ টু 2014লৈকে 2008ৰ পৰা 2014লৈকে তাৰমানে ছয় বছৰ কমপ্লিটলি একটা কনফ্লিক্টৰ ওপৰত এই অঞ্চলটো কি কয় কব্জা কৰিছে তে সেইখিনি সময়ত আচলতে চৰকাৰটো কাৰ আছিলে আমি সকলোৱে জানে যে এটা ক্ষুদ্ৰ কাউন্সিল যদি 6 বছৰ তেনেকা কোনো যদি একটা পিসফুল তেনেকা ট্ৰেংগুইলিটি যদি একটা সিচুৱেশ্যনটো নাথাকে তেতিয়াহ'লে ডেভেলপমেণ্ট আৰু যি ৰাজ্যসকলৰ যিটো নেকি একটা ফিয়াৰ সাইকোসিস এই ফিয়াৰ সাইকোসিসটো দীৰ্ঘদিন থাকিলে মনত যে কিবা এটা ঘটনা হ'ব নেকি বাহিৰত ওলাব নোৱাৰে এই ধৰণৰ বহুত এটা পৰিৱেশ মানে আছিলে সেইখিনি সময়ত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ যিটো নেকি নেতৃত্বত যি চৰকাৰ কিন্তু বৰ্তমান প্ৰমোদ বড়ো ডাঙৰীয়াৰ যিটো নেকি চৰকাৰ এতিয়া 3 বছৰত এতিয়া ৰাইজে দেখা পাই আছে ইভেন দ্য ষ্টেট গভৰ্ণমেণ্ট গুৱাহাটীৰ লোকসকলে আজি আমাৰ এই BTC অঞ্চলত যথেষ্ট তেওঁলোকে আহে দিল্লীৰ মানুহসকলে আজি আমাৰ এই অঞ্চলত যথেষ্ট তেওঁলোকে আহিব পাৰে তে ভাল একটা কনজিনিয়েল এটমস্ফিয়াৰ আৰু পৰিৱেশটো যিহেতু ল এণ্ড অৰ্ডাৰটো খুব ভাল এটা মানে মেইনটেইন হৈ গ'ল আৰু এইটো কাৰণে পিচফুল এট দ্য সেম টাইম কোএক্সিষ্টেন্সৰ যিটো নেকি কথা ইয়াত আহি পৰিছে এইটো কাৰণে এই অঞ্চলৰ ৰাইজ সকলোৱে আচলতে প্ৰমোদ বড়ো ডাঙৰীয়াক ধন্যবাদ দিছে আৰু আমিও মানে তেওঁলোকক যে আমাৰ অঞ্চলত আহক তেওঁলোকে আমাৰ অঞ্চলটো শান্তি এতিয়া পৰিৱেশ হৈ গ'ল তেওঁলোকে আহক আৰু এই অঞ্চলখনত যি ডেভেলপমেণ্ট এইটো তেওঁলোকে অকণমান চাওক স্যাৰ কিছুমানে LP স্কুল আহিছে তাৰ বিষয়ে স্যাৰ কি ক'ব? এই কথাটোকে কৈছোঁ যে আচলতে আমি হিউমেন ৰিচোৰ্চটো যে কেনেকৈ কি কৰিব পাৰোঁ কাৰণ মেইন কথাটো হ'ল বেকবনটো এনি গভৰ্ণমেণ্ট আৰু এটা সমাজ বা কোনো এটা জেগা বুলি কয় তেতিয়াহ'লে হিউমেন ৰিচোৰ্চটো মানে প্ৰথমতে আহি পৰে তো হিউমেন ৰিচোৰ্চটো আমি আগতীয়াকৈ অকণমান চাইছোঁ আৰু প্ৰমোদ বড়ো ডাঙৰীয়া যিহেতু নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি হিচাপে বহুত বছৰ আছিলে তো হিউমেন ৰিচোৰ্চ এই মানে ক্ষেত্ৰত এই ফিল্ডটো যে ডেভেলপমেণ্ট যে কৰিব লাগে আৰু এই ক্ষেত্ৰত প্ৰথমতে যে আমি মানে গ্ৰাছৰুট লেভেলৰ পৰা চাব লাগিব আপুনি যে LP স্কুল কি হৈ আছে ME ছেকশ্যন কি হৈ আছে হাই স্কুল কি হৈ আছে হায়াৰ ছেকেণ্ডেৰী কি হৈ আছে কলেজ কি হৈ আছে ইউনিভাৰ্চিটি কি হৈ আছে চ' প্ৰত্যেকটা যি এডুকেশ্যন বিভাগত আচলতে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই কি কৰিছে এইটো অকণমান স্ক্ৰুটিনি কৰিছে তেওঁ চাইছে পষ্টমৰ্টেম কৰিছে ডায়েগন'চিছ কৰিছে যে বেমাৰটো ক'ত আছে এতিয়া 3টা বছৰত তেওঁ পাই গ'ল তাতে ডায়েগন'চিছ কৰি যাওক ক'ত কি প্ৰব্লেম আছে তো এই ডায়েগন'চিছটো তেওঁ কৰাৰ পিছত ঔষধটো এতিয়া আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই দি আছে শিক্ষা বিভাগ স্যাৰ এতিয়া 3টা বছৰ কাৰ্যকাল শেষ হ'ল আকৌ চলি আছে অহা দিনবোৰত ভাল খবৰ কি আছে আমাৰ বিটিআৰ ৰাজ্যৰ কাৰণে এতিয়া ভাল খবৰ যদি আছে বুলি কয় ক'লে মষ্ট অফ দ্য বিটিআৰ চুক্তিৰ যিটো নেকি দফা পলিটিকেল পাৰ্টটো আজিৰ তাৰিখত তাৰমানে অলপ টু ছাম এক্সটেণ্ট ইট হেজ বিন চল্ভ এক্সটেনশ্যন অফ এৰিয়াছ এইটো পলিটিকেল পাৰ্ট এইটো অলৰেডি নটিফিকেশ্যনটো আহি গ'ল আউটছাইড দ্য বিটিআৰ বড়ো কছাৰী অট'নমাছ কাউন্সিল এইটো মানে কমপ্লিট হৈ গ'ল আৰু পলিটিকেল পাৰ্ট যিটো নেকি এছ'চিয়েট লেংগুৱেজ যে ষ্টেটত যি ডিক্লেৰেশ্যন এইটো মানে হৈ গ'ল যে পলিটিকেল পাৰ্টটো মৰলেছ আজিৰ তাৰিখত বিটিআৰ চুক্তি এইটো তাৰমানে শেষ হৈছে এতিয়া ছেকেণ্ড ষ্টেপটো আমাৰ হ'ব বা প্ৰমোদ বড়ো ডাঙৰীয়াৰ যিটো নেকি কি কয় ভিজনত আছে যে এডুকেশ্যনেল ইনষ্টিটিউশ্যনছ যিবিলাক নেকি বিটিআৰ চুক্তিত আমি লিখি লৈ আনিলোঁ ভাৰত চৰকাৰ বা অসম চৰকাৰৰ লগত আমাৰ যি চুক্তি হ'ল যে এডুকেশ্যনেল ইনষ্টিটিউশ্যনছবিলাকৰ এতিয়া এষ্টাব্লিছমেণ্টটো এতিয়া ষ্টাৰ্ট হ'ব নেক্সট বাৰৰ পৰা কাৰণ পেকেজটো এতিয়া আহিব আমাৰ আম্মাগাঁও এই অঞ্চলতে পাৰামেডিকেল এণ্ড নাৰ্ছিং ট্ৰেইনিং ইনষ্টিটিউট হ'বলৈ গৈ আছে আমাৰ হৰিচিঙাত পলিটেকনিক এণ্ড ITI মানে কি কয় ইনষ্টিটিউশ্যনছ হ'বলৈ গৈ আছে আৰু এই জেগাতে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ একটা মানে কি কয় NIT একটা ইনষ্টিটিউট এইটোও হ'বলৈ গৈ আছে আজিৰ তাৰিখত যে আচলতে আমাৰ প্ৰব্লেমটো লেণ্ডৰ প্ৰব্লেম আছিলে যে এই ইনষ্টিটিউশ্যনছবিলাকৰ কাৰণে যে ক'ত আমি বহাম মাটিবিলাক ঠিক আছে না নাই তো প্ৰমোদ বড়ো ডাঙৰীয়াই অলৰেডি এতিয়া তেওঁ মানে মাটিৰ যিটো নেকি ব্যৱস্থা এই ব্যৱস্থাটো তেওঁ ঠিক ঠাক কৰাৰ পিছত এতিয়া জাষ্ট এই মাটি বা ভূমিত মাত্ৰ মানে আধাৰশিলা কি কয় ফাউণ্ডেশ্যন ষ্ট'ন কৰিব লাগে আৰু এইটো মানে কণ্টিনিউ মানে হৈ থাকিব থেংক ইউ আজি আচলতে আমাৰ হৰিচিঙা ব্লক কমিটি বা হৰিচিঙা সমষ্টিৰ অন্তৰ্গত 100 ইউথ ইণ্টাৰেকশ্যন যিটো নেকি প্ৰগ্ৰাম আমাৰ কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশক্ৰমে আজি খুব সুন্দৰকৈ হৈ গ'ল ৰিচোৰ্চ পাৰ্চন আৰু গেষ্ট স্পীকাৰ হিচাপে আমি পাইছোঁ আমাৰ ৰঞ্জন বৰুৱা ডাঙৰীয়া আৰু তেওঁ আহি বিশেষকৈ কেন্দ্ৰীয় কমিটিৰ উপসভাপতি তেওঁলোকে আহিছে স্পক্স পাৰ্চন আহিছে ৰুংগল বড়ো ডাঙৰীয়া আৰু আমাৰ
CWC লিডাৰসকলে আছিলে, জিলা কমিটিৰ ইউথৰ সভাপতি সাধাৰণ সম্পাদক তেওঁলোকে আছিলে। তো খুব সুন্দৰকৈ আচলতে আজিৰ যিটো নেকি প্ৰগ্ৰাম যে 100 ইউথ ইণ্টাৰেকশ্যন প্ৰগ্ৰামটো খুব মানে ভালকৈ হৈ গ'ল। আৰু তাৰ লগতে যে 24 তাৰিখত আমাৰ বিটিআৰৰ প্ৰমুখ শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়াই যে জ্ঞান চোৰাং আঁচনি তেওঁ লঞ্চ কৰিছে, আৰু সেইদিনাখন 40টা সমষ্টিত আচলতে জ্ঞান চোৰাং চেকটো অলৰেডি আমি বিতৰণ কৰা হৈ গ'ল। তো কিছু মানে OBC তেওঁলোকৰ ফালত অকণমান থাকি গৈছিলে, গতিকে আজি আমি তেওঁলোকক খবৰ দিওঁ, মানে সকলো যিসকলে নেকি বেনিফিচিয়াৰী যি হিতাধিকাৰী তেওঁলোকক মাতি আজি এই সুযোগতে আমি তেওঁলোকক এই চেকখন আমি বিতৰণ কৰি দিওঁ। স্যার আমি দেখা পালো আপোনালোকে এইটো চৰকাৰে চলালে কম সময়তে ৰাস্তা ঘাট দলং ঘাট পানী গোটেই মানে ফেচিলিটেট কৰি দেখুৱাই দিলা। এই ক্ষেত্ৰত আপোনালোকে কেনেকৈ এক্টিভ এই কামটো কৰি দেখাব পাৰিলে আপোনালোকে? চাওক যে আমি যিহেতু দেখা পালোঁ যে 17টা বছৰ এই অঞ্চলত বিটিআৰ অঞ্চলে হওক বা যি বেলেগ বেলেগ সমস্যাই হওক, আমি দেখা পালোঁ যে বহুতখিনি ডেভেলপমেণ্টৰ কামত আচলতে পিছ পৰি থাকিছে। হয়, চৰকাৰ ফালৰ পৰা যথেষ্ট যিমানখিনি মানে প্ৰয়োজন আছে তাৰ যদিও অলপ কম আহিছে, যদিও যে 17টা বছৰত বহুত টকা আহিছে আমাৰ এই BTCত, কিন্তু এই টকাখিনি আচলতে প্ৰকৃত অৰ্থত তেওঁলোকে কি কয় ৰাইজৰ ওচৰত তেওঁলোকে লৈ যাব পৰা নাই কাৰণে বহুত তাৰমানে পিছ পৰি আছে। এই কথাটো আমি গম পাইছোঁ যে আমাৰ বিটিআৰত আজিৰ তাৰিখত যিমানখিনি 3 বছৰত আমি কাম কৰিবলৈ যে সক্ষম হোৱা কাৰণটো হ'ল আচলতে ভিজন এণ্ড মিছন। তো তাৰ ভিতৰতে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ যিটো নেকি মিছন মড প্ৰগ্ৰাম ফ্লেগশ্বিপ স্কিমছবিলাকক যে প্ৰত্যেকটো ইউথসকলকো মানে টকা দিয়াৰ যিটো নেকি কথা, ক্ষুদ্ৰ ক্ষুদ্ৰ দোকানদাৰ যিসকলে তেওঁলোকক টকা দিয়াৰ কথা, আমাৰ কি কয় ছাত্ৰ ছাত্ৰী তেওঁলোককো যি মানে 5000কৈ টকা দিয়াৰ কথা, তাৰপিছত এইফালে আৰু আমাৰ চেল্ফ হেল্প গ্ৰুপ যে সকলোৱে পাইছে আচলতে আজিৰ তাৰিখত, আৰু আমাৰ ফাৰ্মাৰসকলৰ কাৰণে যে PC বনাই তেওঁলোককো যথেষ্ট সেইখিনি সুবিধাবিলাক দি আছে, যে নট ইন এ ওৱান ফিল্ড বাট বেলেগ বেলেগ ফিল্ডতো যে প্ৰমোদ বড়ো ডাঙৰীয়াৰ যিটো নেকি ভিজন, আৰু এই ভিজন আৰু মিছন মড প্ৰগ্ৰামতে আচলতে 3 বছৰত আমি বহুতখিনি কাম কৰিব পাৰিছোঁ। স্যার অপোজিট আপুনি কি কয়? যোৱা 17 বছৰ হাগ্ৰামা মহিলাৰ শাসন আছিল, সেই সময়ত আমাৰ ডেকা ল'ৰা ছোৱালীবিলাক কথা ক'ব সুযোগ পোৱা নাছিলে। যিটো গণতন্ত্ৰ ছিষ্টেম, ডেম'ক্ৰেটিক ছিষ্টেম বিটিআৰত চলা নাছিলে। BTCৰ হাগ্ৰামা মহিলাৰ গুণ্ডাৰাজ চলিছিলে। গতিকে এই গুণ্ডাৰাজত মানুহবিলাকৰ যি কথা কোৱাৰ অধিকাৰ, যিটো সংবিধানৰ আৰ্টিকল 19 আমাক দিছে, এইটো সম্পূৰ্ণৰূপে খৰ্ব হৈছিলে। এতিয়া প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত সকলো জাতি জনগোষ্ঠীৰ মানুহ, সকলো ডেকা ল'ৰা, বিভিন্ন শ্ৰেণীৰ মানুহবিলাক নিজৰ যি আশা আকাংক্ষা এইবিলাক কথা ক'বৰ কাৰণে, নিজৰ যিবিলাক মানে জাতিৰ সমস্যা আছে, ব্যক্তিগত সমস্যা আছে, গোটেইখিনি কথা পাতিবৰ কাৰণে এটা সুযোগ পাইছে। আপুনি বা মই যে মাত্ৰ এতিয়া কথা পাতি আছোঁ, এই সুযোগটো প্ৰমোদ বড়ো ডাঙৰীয়া বিটিআৰ CM হোৱাৰ পিছত আমি পাইছোঁ। হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আগতে মানুহবিলাক ভয় কৰিছিল, ভয় কৰাৰ কাৰণো আছে। তেখেতৰ সময়ত 2008 আৰু 12ত গোষ্ঠীগত সংঘৰ্ষ হৈছিলে। আপোনালোকৰ এই ওদালগুৰিতে মাইনৰিটি আৰু বড়োৰ মাজত সংঘাত হৈছিলে, সাংঘাতিক ধৰণৰ সংঘাত। আৰু এই সংঘাতত যিবিলাক মানে ধ্বংসযজ্ঞ চলোৱা হৈছিলে, এই ধ্বংসযজ্ঞত ক'ৰবাত নহয় ক'ৰবাত হাগ্ৰামা মহিলাৰ ৰাজনীতি লাভালাভ হৈছিলে। গতিকে এই গোটেইখিনি আজি যদি আমি হিষ্টৰীটো অকণমান বুটলি চাওঁ, আজি আমি শান্তি পাইছোঁ। আজি আপোনাৰ লগত কথা পাতিব পাৰিছোঁ। এই যে ডেকা ল'ৰা ছোৱালীবিলাক আমি 100 জন মাতি ফালে যে কথা পাতিছোঁ, তেওঁলোকৰ পৰা আমি ছাজেশ্যন বিচাৰিছোঁ, তেওঁলোকে ভৱিষ্যতে কি কৰিব বিচাৰিছে, বিটিআৰ কেনেকৈ হোৱাটো তেওঁলোকে আশা কৰিছে, এই কথাবিলাক তেওঁলোকক আমি ক'বৰ কাৰণে সুযোগ দিছোঁ। আৰু তেওঁলোকৰ মনৰ কথাটো কৈছে যে হাগ্ৰামা মহিলাৰ সময়ত সঁচাকৈ আমি কথা ক'ব পৰা নাছিলোঁ। এতিয়া প্ৰমোদ বড়ো ডাঙৰীয়া খুব মানে ফ্ৰী মানুহ, তেখেতৰ লগত আমি নিজাববীয়াকৈ কথা পাতিব পাৰোঁ, আমাৰ আশা আকাংক্ষা আমি শ্বেয়াৰ কৰিব পাৰিছোঁ। আপোনাক মই প্ৰশ্ন কৰোঁ স্যাৰ, মানে এতিয়া বিটিআৰ অঞ্চলত প্ৰায়ভাগ মানে এতিয়া 4 বছৰ ৰানিঙতে মানে কৰি দেখাই আছে। তো গোটেই আকৌ যদি আগুৱাই যায়, আকৌ 5 বছৰ চান্স পায়, কেনেকৈ সলনি আনিব বুলি আপুনি কি আশাবাদী কৰে? হাগ্ৰামা মহিলাৰে লিখি ৰাখিব লাগে, আৰু BPFৰ যি কোম্পানী আছে, গতিকে হাগ্ৰামা মহিলাৰে আজি তাৰিখত গম পাইছে যে তেখেতৰ চৰকাৰ কোনোদিনা আৰু বিটিআৰত নাহে। আৰু BPF বুলি ক'লেতো হাগ্ৰামা মহিলাৰ বাদে কোনো নাই। চন্দন ব্ৰহ্ম এইকেইদিন আমাৰ UPPলত জইন হ'ব। শাম্ভা বৰগয়াৰী তেখেতে BJPৰ লগত আলোচনা কৰি আছে, BJP জইনিং কৰিব। গতিকে আগৰ যিবিলাক নেতা আছিলে, কোনোবা প্ৰবীণ কুমাৰ বড়ো তেখেতৰ জেনেৰেল ছেক্ৰেটাৰী আছিলে, তেওঁলোকে মানে গুচি গৈছে। গোটেইখিনি মেইন যিবিলাক মেইন ষ্ট্ৰীমবোৰ নেতা আছিলে, তেওঁলোকে এতিয়া BPFত নাই। গতিকে হাগ্ৰামা মহিলাৰ অকলে কিবা এটা শাসন চলাব পাৰিব বা চৰকাৰত আহিব বুলি এইটো মানে সম্ভৱ নহয়। এতিয়া আপুনি যিটো কথাটো সুধিছে, ডেভেলপমেণ্টৰ কথাটো, হাগ্ৰামা মহিলাৰ সময়ত কি হৈছিলে,
মাৰা কাটাহে হৈছিলে। জাতি জনগোষ্ঠীৰ মাজত মানে ভেদাভেদ সৃষ্টি হৈছিলে, অবৰ সংগঠন জন্ম হৈছিলে, ডেইজি মেলা পাতিছিলে, জুৱা পাতিছিলে। সেই সময়ত মানে ড্ৰাগছৰ সৰবৰাহ হৈছিলে, মানুহবিলাক কাঠ বাটাম চুৰি কৰিছিলে, ডেকা ল'ৰা ছোৱালীবিলাক মিছলিড হৈছিলে সেই সময়ত। আজি এই গোটেইখিনি কথা যদি আমি চাওঁ, বিটিআৰৰ চবচে ডাঙৰ ইছ্যুটো আছিলে শান্তি। মানুহবিলাক কেনেকৈ শান্তিত থাকিব পাৰে, ইজনে সিজনৰ লগত মাত মাতিব পৰা, নিজৰ কথাবিলাক মানে নিজৰ সুখ দুখবিলাক শ্বেয়াৰ কৰিব পৰা, সেইটো ডাঙৰ কথা আছিলে। আজি ভেৰগাঁৱৰ মানুহ ওদালগুৰি আহিব ভয় কৰিছিলে, কোকৰাঝাৰতো কথাই নাই। 7টা বজাৰ পিছত কোকৰাঝাৰ সম্পূৰ্ণ বন্ধ হৈছিলে। আজি আপুনি চাওক, ৰাতি 1টা-2টা মানুহ তাতে লগ পাব। আজি BTC ছেক্ৰেটাৰীৰ সন্মুখত আপুনি চেল্ফি মাৰিবলৈ যায় মানুহবিলাক। ডেট মিনছ ইয়াতে শান্তি আহিছে, এটা পৰিৱেশ আহিছে। যেতিয়া শান্তি পৰিৱেশ থাকিব, সেই শান্তি পৰিৱেশত মানুহবিলাক বিজনেছ কৰিব পাৰিব, কোৱালিটি এডুকেশ্যন ল'ব পাৰিব, হিউমেন ৰিচোৰ্চ মানে সৃষ্টি কৰিব পাৰিব। কিন্তু এই 17 বছৰ সময়ত অনলি হাগ্ৰামা মহিলাৰ ছাপ্লাই আৰু গুণ্ডাৰ ৰাজ চলিছিলে। গতিকে ইয়াৰ পৰা মানুহবিলাক পৰিত্ৰাণ পাইছে। আৰু এই কাৰণে প্ৰমোদ বড়ো ডাঙৰীয়াক, যিমান দিনলৈকে প্ৰমোদ বড়ো ডাঙৰীয়া জীয়াই থাকে, সিমান দিনলৈকে বিটিআৰ চিফ হোৱাটো বিটিআৰবাসী ৰাইজে বিচাৰি আছে। বিজেপি চৰকাৰে যেতিয়া আমাক বিটিআৰ সোমাইছে, সোমোৱাৰ পিছত পাব্লিকৰ কৈ আছে হাগ্ৰামা চৰকাৰে মানে এইটো বেলেগৰ আণ্ডাৰত থাকি পেলাই কাম কৰি আছে। নাই, এলায়েন্স আগত কাৰ লগত আছিলে আপোনালোকে চাব। এতিয়া ক'লে নহ'ব নহয়, তেওঁলোকে নেশ্যনেল পাৰ্টি। আচলতে হাগ্ৰামা মহিলাৰ কথাটো এইটোৱে যে তেওঁ আচলতে গণতন্ত্ৰ বস্তুটো বুজি নাপায়। আজি সংবিধানত লিখা আছে নেকি যে বিজেপি বা কংগ্ৰেছ ইয়াতে সোমাব নোৱাৰে বুলি পেলাই? ইণ্ডিয়াৰ যিকোনো জেগাতে তেওঁলোকে পলিটিকেল পাৰ্টিৰ এক্টিভিটিছ কৰিব পাৰে। সেইটো এণ্টি বা সংবিধান বিৰোধী হ'ব নালাগে বা দেশ বিৰোধী হ'ব নালাগে, সেইটোৱেইটো কথা। এতিয়া UPPL জন্ম হোৱা কিমান দিন হৈছে? ইয়াৰ আগতে দেখোন হাগ্ৰামা মহিলাৰে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া যেতিয়া চিফ মিনিষ্টাৰ আছিলে অসমৰ, সেই সময়ত এলায়েন্সত আছিলে তেওঁলোকে। এতিয়া আমি এলায়েন্স কৰাৰ কাৰণে তেওঁলোকে ক'লেই হ'ব নেকি আমাক মানে বিজেপিত সোমাইছে বুলি পেলাই? আজি শান্তিৰ কাৰণে বিজেপি আৰু UPPLক বিটিআৰবাসীয়ে আকলিয়াই লৈছে, এইটো বৰ ডাঙৰ কথা। চবেই বিচাৰিছিল যে বিটিআৰৰ যিটো ধ্বংসযজ্ঞ চলি আছে, ইয়াৰ পৰা মানুহবিলাক পৰিত্ৰাণ পাব লাগে। গতিকে হাগ্ৰামা মহিলাৰ এইকাৰণে ৰাইজে উফৰাই পেলাইছে। আজি বিজেপি ইয়াতে এলায়েন্স থকাৰ কাৰণে চিফ মিনিষ্টাৰ হাতৰ যিটো হোম ডিপাৰ্টমেণ্টটো থাকে, ইয়াতে কোনো অশান্তিৰ সৃষ্টি হ'বলৈ দিয়া নাই। আপোনালোকে পাইছে নেকি যে মুছলিম আৰু বড়োৰ মাজত আকবাৰ যুদ্ধ হ'ল, আদিবাসী মানে কোনোবা গৈ ফালে গুলীয়াই মাৰিছে? ডাঙৰ কথাটো এইটোৱে আছিলে, যেতিয়া আমাৰ ইয়াতে সশস্ত্ৰ সংগ্ৰাম চলি আছিলে, সেই সময়ত কিছুমান মানুহ ইয়াতে টাৰ্গেট হৈছিলে আৰু পলিটিকেলি মটিভেটেড কিছুমান মানে প্ৰপগেণ্ডা থাকে। এতিয়া আপোনালোকে চাব, ABMSৰ প্ৰাক্তন সভাপতি লফিকুল ইছলাম কাৰ সময়ত হত্যা হৈছিলে? কোকৰাঝাৰৰ মাজমজিয়াত এজন ছাত্ৰ সংগঠনৰ নেতাক যদি দিন দুপৰত গুলীয়াই মাৰিব পাৰে, তাতকৈ ডাঙৰ কথা কি হ'ব পাৰে? তেওঁতো কোনোবা উগ্ৰপন্থী সংগঠনৰ নেতা নাছিলে, তেওঁ আছিলে ছাত্ৰ সংগঠনৰ, ছাত্ৰৰ কাৰণে কাম কৰিছিলে, ৰাইজৰ কাৰণে কাম কৰিছিলে। কিন্তু সেইটো হজম হোৱা নাছিলে সেই সময়ত যিবিলাক শাসন কৰি আছিলে। বিজেপি কোনোবা আনিছে আনা এইটো ডাঙৰ কথা নহয়, ভাৰতৰ সংবিধানে এইটো মানে শক্তিটো দিছে। আপুনি ইচ্ছা কৰিলে কালি পলিটিকেল পাৰ্টি কৰিব পাৰিব। আপুনি সাংবাদিক, আজি সাংবাদিক, অহাকালি আপুনি বোলে ভাবে এটা ছাত্ৰ সংগঠনে খুলি দিওঁ, অহাকালি এটা ৰাজনীতি সংগঠনে খুলি দিওঁ, অহাকালি এটা NGO চলাই পেলাই মানে ৰাইজক সহায় কৰোঁ। আপোনাৰ এইটো অপশ্যন আছে। এইটো কোনোবা হাগ্ৰামা মহিলাৰে ক'লে নহ'ব যে কোনোবা আমাক চলাইছে। কাৰো কাক চলোৱা অধিকাৰ এনেকৈ নাথাকে। মানুহ যেতিয়া শিক্ষিত হ'ব, ডেম'ক্ৰেটিক ছিষ্টেমটো ভালদৰে চলিব, তেতিয়া আপোনাৰ মানে চব ঠিক হৈ যাব।